ব্লগছ তো গাইজ আজি মই কলেজ যাম, কলেজত কিবা আছে সেইটো চাম। তো কি আছে থাম্বনেইল চাই গমেই পাইছি। তো বলক তুমি কি কৰিছা? আমি বিপদ সরকারি সূত্র আমার মনে আছে ইতিমধ্যে আমি তথাপিও আমার আজিৰ এই আমি আগবাঢ়ি গৈছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ।
কি চাইছ মেকুৰী ওৱান মেকুৰীটো কোনে এইটো বেলেগ দেই নেপালী নেপালী মজা কিমান আমি যিমান অক্সিজেন পাইছোঁ যিমান ওপৰত সিমান অক্সিজেন কমি আহে অক্সিজেন পাবলৈ কষ্ট কৰিবলগীয়া হয় আমি এটা আমাৰ ডেকামূল ল'বলৈ কষ্ট কৰোঁ এজন বয়সীয়া মানুহ 84 বছৰীয়া কষ্ট পাইছিলোঁ তেওঁ অষ্ট্ৰেলিয়াৰ এজন মানুহ 84 বছৰ বয়স তেওঁ তাত গৈ ল'ব পাৰে ভাত ভালকৈ নাপায় বতাহত অক্সিজেনটো কম বহুত কষ্ট প্ৰত্যেক যুগত ভাল লাগে চিন্তা কৰিলে তেতিয়া তেওঁৰ পাইছিলোঁ তুমি আচৰিত দিলোঁ তেওঁলোকৰ তেওঁৰ এটা সপোন আছিল সৰুৰে পৰা সপোন দেখিছিলে যে এভাৰেষ্টৰ শীৰ্ষত থিয় হৈ তলৰ পৃথিৱীখন যাব ৱৰ্ল্ডৰ একদম পইণ্টত থিয় হৈ তলৰ পৃথিৱীখন